এতিয়া আৰু আপোনাক ভাল নাপাওঁ। আপুনি শুনিছে? এতিয়া আৰু আপোনাক ভাল নাপাওঁ। এতিয়া আৰু কোনো অভিমান নাই। জন্মদিনৰ দিনা আপুনি নাহিলে বুলিয়ে কেক নাকাটো বুলি অভিমান কৰা মইজনী নাই। এতিয়া আৰু একো খং নাই। আপুনি ৰাতি দেৰিকৈ ঘৰ সোমাই ঠাণ্ডাত জোতা জেকেট 1000 বাৰ কোৱাৰ পাছতো পিন্ধি যোৱা নাই। তথাপি আপোনাক গালি দিব নোৱাৰি খংটো নিজৰ ওপৰতেই তোলোঁ। এতিয়া আৰু সেইবোৰো নাই। আপোনাৰ বাবেহে কৰোঁ, আপুনি নুবুজে মোক। এতিয়া আৰু এনেকুৱা কোনো অভিযোগ নাই। ৰাতি আপোনাৰ এটা মেছেজলৈ ৰৈ থাকোঁ আৰু আপুনি মোক নোকোৱাকৈ শুই যায়। কিন্তু এতিয়া আৰু মোৰ দুখ নালাগে জানে। গুড মৰ্ণিং মেছেজটোৰ উত্তৰ আহি পাওঁতে ৰাতি হয়, তথাপিও মোৰ দুখ নালাগে। আপুনি আনৰ লগত থাকিলেও এতিয়াচোন মোৰ বুকু নুপুৰে। আপোনাক একেবাৰে নিজৰ কৰাৰ সপোনটো নেদেখা হ'লোঁ। আজিকালি আপোনাক হেৰুৱাৰ ভয়ো নালাগে। মোহ, খং, অভিমান, অভিযোগ, দুখ, ঈৰ্ষা আদিৰ অবিহনে ভালপোৱা জানো থাকে? আপোনাক বুজোতে বুজোতে ক্ৰমাৎ মোৰ অস্তিত্বক মই হেৰুৱাই পেলালোঁ আৰু মই আপুনি হৈ গ'লোঁ। এতিয়া নিজৰ লগত কিহৰ অভিমান, কিহৰ অভিযোগ, কিহৰ খং, কিহৰ দুখ, কিহৰ মোহ, কিহৰ ঈৰ্ষা? আপোনাক মই হেৰুৱাব নোৱাৰো জানে। আপুনি মোৰ আত্মাত আছে আৰু আত্মাৰ মৃত্যু জানো সম্ভৱ? এতিয়া আৰু আপোনাক ভাল নাপাওঁ। এতিয়া আৰু আপোনাক ভাল নাপাওঁ। এতিয়া মই আপোনাত জীয়াই থাকোঁ।